হৈছিলে আজি আপোনালোকে জানে যে ৰেচন কাৰ্ডৰ জৰিয়তে কোভিডৰ সময়ৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমি যি বিনামূলীয়া ৰেচন পাওঁ তাক দুগুণ অৰ্থাৎ ডাবল আমাক দি আছে আগতে 3 টকাত আমি চাউল পাইছিলো 35 কেজি সেই চাউল আমি বিনামূলীয়া কৰিলো তাৰ ওপৰত মোদী ডাঙৰীয়াই আমাক আৰু দুগুণ চাউল দিয়া আৰম্ভ কৰিলে কোভিডৰ সময়ত এই ক্ষেত্ৰতো মই ৰাইজক এটা কথা ক'ব খুজো যে আমাৰ বৰ্তমান ৰেচন কাৰ্ড বিলাক আমি আধাৰ নম্বৰৰ লগত সংলগ্ন কৰি আছো এতিয়া যদি এটা পৰিয়ালত 10 জন মানুহৰ নামত চাউল আছিলে কিন্তু আধাৰত যদি আমি 10 জন মানুহক দেখুৱাব নোৱাৰো 8 জন মানুহক দেখুৱাব পাৰো তেতিয়াহলে আমি 8 জনৰ নামতহে ৰেচন পাম সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে ঘৰৰ লৰা যদি কোনোবা বেলেগ জায়গাত আছে সেই জায়গাটো আধাৰৰ কাৰণে কাখৰ ৰেচন দোকানত গৈ কৰিব পাৰে অৰ্থাৎ যদি শিৱসাগৰৰ দুজন লৰা বাংগালুৰত আছে পৰিয়ালটোৰ দেউতাক মাক ইয়াত আছে তেতিয়ালে 35 কেজি ৰেচনৰ 17 কেজি বাংগালুৰত লব পাৰে 17 কেজি শিৱসাগৰত লব পাৰে তাৰ মানে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড মই যদি ONGCৰ এমপ্লয়ী বা মই কিবা এটা কাৰণত ইয়াত আহিছিলো মোৰ ইয়াত এখন ৰেচন কাৰ্ড আছিলে এতিয়া মই ট্ৰান্সফাৰ হলো দিল্লীলৈকে মই ৰেচন কাৰ্ডখন বদলাব নালাগে এই ৰেচন কাৰ্ডখনে তাত লৈ ৰেজিষ্টাৰ কৰিলে একেটা ৰেচনে আমি তাত লব পাৰিম অৰ্থাৎ গুটে ৰেচন কাৰ্ডৰ ব্যৱস্থাটোক এতিয়া আমি কম্পিউটাৰ কৰিছো হিতাধিকাৰী যতে নাথাকক কিয় তেওঁৰ কিস্তিৰ চাউলটো তেওঁ যিকোনো জায়গাৰ পৰা উঠাব পাৰিব এই ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ দৰেও সুন্দৰ আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনিছে তাৰ উপৰিও উজ্জ্বলা যোজনা পোষণ অভিযান প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা স্বচ্ছ ভাৰত মিছন জল জীৱন মিছন প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা মই তাৰ বিষয়ে উল্লেখ কৰিছো আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনা আয়ুষ্মান ভাৰত হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ আৰু মুদ্ৰা যোজনাকে ধৰি মোদী ডাঙৰীয়াই আমাৰ বাবে বহুবিলাক আঁচনি বিশেষকৈ দৰিদ্ৰজনৰ বাবে তেখেতে আমাক আগবঢ়াইছে আৰু আজি কোভিডৰ সময়ত যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক যদি চাউলৰ যোগান নিদিলেহেঁতেন বিনামূলীয়াকৈ ভেকচিন নিদিলেহেঁতেন আমাৰ ভাৰতখন শেষ হৈ গ'লহেঁতেন কিন্তু মোদী ডাঙৰীয়াৰ সবল নেতৃত্বৰ কাৰণে আজি আমি ভাৰতখন এটা উজ্জ্বল ভোটাতৰাৰ দৰে আমি জিলিকি থাকিব পাৰিলো অকল সেইটোৱে নহয় আজি সমগ্ৰ বিশ্বতে মোদী ডাঙৰীয়া যলৈকে গৈছে বিশ্বৰ ৰাইজে তেখেতক সন্মান কৰিছে সম্বৰ্ধনা জনাইছে কাৰণ কোভিডৰ সময়তে হওক বা ভাৰতবৰ্ষখনক যোৱা 8টা বছৰত তেওঁ যি ধৰণে সুদক্ষ নেতৃত্ব